হেই এভৰিৱান, আপোনালোকক মই কৈছিলোঁ যে এইবাৰ পূজাত আমাৰ ঘৰলৈ শ্ৰুতি আহিছিলে। সেইবাবে মই বাৰ্থডে পিছদিনাখন তাইক লৈ গ'লোঁ ডিব্ৰুগড়লৈ, মানে কিবা কিবি দেখুৱাবলৈ যাওঁ বুলি। এয়া চাওকচোন, প্ৰথমতে সোমালোঁ চিটি কাৰ্টত আৰু তাইৰ পচন্দ হ'ল টপ এটা। তাকে বিলিং কৰিবলৈ তললৈ আহি থাকোঁতে দেখিছেনে মোক কেনেকৈ মাতি লৈ মেলি এইবোৰ চাইছে তাই। মানে সৰু ল'ৰা ছোৱালীয়ে হওক বা সৰু ল'ৰা ছোৱালীৰ বস্তু হওক, তাই একদম পূৰা অবচেছ জানেনে লৈ যায়। আৰু তাৰপিছতে মই টানি আজৰি লৈ অহাৰ পিছত বিলিং কৰিবলৈ তাইৰ মুখখন দেখিছেনে একদম ফুলাই থৈছে। তাৰপিছতে মনটো ভাল লাগিবলৈ এইক মই ফুচকা খুৱাই দিলোঁ আৰু তাই কৈছে ডিব্ৰুগড়ৰ ফুচকাটো খাই ভালো লাগিলে বুলি। তাৰপিছতে তাই ঘৰলৈ বুলি বজাৰ কেইটামান কৰোঁ বুলি ক'লে, কথাই মাতে মই লৈ গ'লোঁ। তাই মা ক'লে কিবা কিবি ল'লে, তাৰপিছতে কাণফুলিও চাইছিলে কিন্তু দেই পচন্দ নহ'ল। বেগ এটাও লৈছিলোঁ কিন্তু তাৰে ক্লিপ ল'বলৈ থাকি গ'ল দেই। তাৰপিছতে তাই কুৰ্তি আৰু কিবা কিবি ল'লে এইখন দোকানৰ পৰা। আৰু ছোৱালীয়ে এবাৰ খুব বজাৰ কৰিছে আকৌ দেই আমাৰ ডিব্ৰুগড়ত আহি মেলি। তাৰপিছতে আকৌ আমি উভতি আহিলোঁ ঘৰলৈ বুলি। বাৰু ৰাইজ আজিলৈ